নমস্কাৰ বন্ধুসকল, মৌচাম বুলি ভিডিঅ' চালে সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বলক মই অন্য এটা ভিডিঅ'লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক এটা বেলেগ ভিডিঅ' দিব বিচাৰিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয় কিবা এটা কিবা এটা বুজিব পাৰিব। আৰু বৰ্তমান মই এতিয়া উপস্থিত আছোঁ এখন ব্ৰইলাৰ ফাৰ্মত। এখন মোৰ পাছফালে এখন ডাঙৰ প্ৰকাণ্ড ব্ৰইলাৰ ফাৰ্ম দেখিছে। আচলতে এখন ব্ৰইলাৰ ফাৰ্ম কেনেকৈ আৰম্ভ কৰিব লাগিব আৰু কি লাগিব, কিমানমান টকা খৰচ হ'ব আৰু কেনেকৈ ব্ৰইলাৰ ডাঙৰ কৰিব লাগিব, আৰু এখন ফাৰ্ম খোলাৰ পাছত কি অসুবিধাৰ সন্মুখীন হয় আৰু কেনেকৈ কি কৰিব লাগে মেনেজমেণ্ট, মই সকলোখিনি বিষয়ে আপোনালোকক দাঙি ধৰিম। বলক ভিডিঅ'টো আগবাঢ়ো। এতিয়া প্ৰথম কথা হ'ল কম খৰচত এখন ব্ৰইলাৰ ফাৰ্ম কেনেকৈ আৰম্ভ কৰিব। যিসকল নতুন ফাৰ্মাৰ ব্ৰইলাৰ ফাৰ্ম কৰিম বুলি ভাবি আছে, সেইসকলে ভাবিব লাগিব যে প্ৰথম কম খৰচত ব্ৰইলাৰ ফাৰ্ম এখন কেনেকৈ আৰম্ভ কৰিব পাৰি। আৰু প্ৰথমতে আপোনালোকৰ পইচা কেইটামান প্ৰয়োজন হ'ব। আপোনালোকে কাম কৰি হওক বা বেংকৰ পৰা লোন লৈ আপোনালোকে ফাৰ্ম কৰিব পাৰে। আৰু ফাৰ্মত আচলতে বহুত লাভৱান আছে। আপোনালোকে অকণ কষ্ট কৰিব লাগিব, যেতিয়া কম খৰচত কৰিব লাগিব। সেইকাৰণে বাঁহৰে গোটেই ৰাউণ্ডটো বনাব লাগিব। তাৰপাছত ছাইডত যিখন বেৰ বা ৱাল দিয়া হয়, ইয়াত আচলতে আজিকালি খুব এটা কম খৰচতে নেট পায়। প্লাষ্টিকৰ নেট জালৰ দৰে মই দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ প্লাষ্টিকৰ নেট পায়, খুব কম খৰচতে হয়। এনেকুৱা নেট পাব। আৰু ওপৰত যিখন চালি দেখিছে, আচলতে খেৰ দিব পাৰিলে বেছি ভাল হয়। যদি আপোনালোকে প্ৰথমতে খেৰ দিব নোৱাৰে, ত্ৰিপাল বা অন্য কিবা কাপোৰ দি পেলাই হ'লেও আপোনালোকে ফাৰ্মখন আৰম্ভ কৰিব পাৰে। যদিহে খেৰ দিয়া আচলতে কি সুবিধা হয়, খেৰ দিলেহে আচলতে যি এটা গৰম দিনত ফাৰ্মৰ ভিতৰত বহুত বেছি গৰম পৰে, তেতিয়া খেৰ দিলে সেই সূৰ্যৰ তাপটো ধৰি ৰাখে আৰু ভিতৰত তাপৰ পৰিমাণটো কমি যায়। আচলতে সেইটো সুবিধা হয়। ফাৰ্মখন ধৰি লওক আপোনাৰ ফাৰ্মখন কমপ্লিট হৈ গ'ল। এতিয়া কথা হ'ল কি, তাৰপাছত কেনেকৈ ব্ৰইলাৰ পোৱালি সোমোৱাব, কেনেকৈ ৰাখিব, আচলতে সেইটো মেইনটেইন কৰিব লাগিব। সেইটো কৰিবলগীয়া হ'লে আপোনালোকে এনেকুৱা ধৰণৰ ৰঙা ৰঙা ডিংকা দেখিছে, সেই ডিংকাবোৰ কিনিব লাগিব। যি কালাৰ নহওক বাৰু, যেনে ধৰণৰ নহওক, ডিংকাবোৰ কিনিব লাগিব। দানা বাচনবোৰ কিনিব লাগিব। আজিকালি বাৰু এনেকুৱা ধৰণৰ ছিষ্টেম ওলাইছে, পানী হাতেৰে দিব নালাগে, এনেকৈ ছুইচ দিলে আৰু পাইপ আছে, পাইপেদি ধুনীয়াকৈ পানী পৰি যাব। আৰু পাইপ দেখিছে, এই পাইপে দিয়ে পানী ধুনীয়াকৈ ডিংকালৈ পানী আহি যাব। এনেকুৱা ধৰণৰ সুবিধা আছে। বোলে যদি কম খৰচত কৰিব বিচাৰে, তেনেহ'লে হাতেৰে দিব পাৰে। অকণমান কষ্ট কৰি হাতেৰে দি আৰম্ভ কৰিব পাৰিব। যেতিয়া আপোনালোকে ব্ৰইলাৰ পোৱালিবোৰ সোমোৱাৰ লগে লগে এনেকুৱা তলত ভুচি লাগিব। তাৰ ভুচি দেখিছে, ধানৰ যিটো কেঁচা মিলত যিটো ওলায়, সেই ভুচিটো লাগিব। আৰু সেইটোৰ জৰিয়তে আপোনালোকে লাহে লাহে ব্ৰইলাৰ পুহি থাকিব পাৰিব। আৰু ইমানলৈকে ঠিকে আছে। আপোনালোকে ঘৰটো বনালে, ব্ৰইলাৰ পোৱালি সোমোৱালে, ব্ৰইলাৰ পুহিলে, তাৰপাছত কথা হ'ল কি, আপোনালোকে ইয়াত যিটো মেইনটেইন, ব্ৰইলাৰ ডাঙৰ হোৱাৰ লগে লগে যেতিয়া দুৰ্গন্ধ যেতিয়া বাঢ়ি আহিব, সেই দুৰ্গন্ধটো আপোনালোকে কেনেকৈ মেইনটেইন কৰিব, আচলতে সেইটো বহুত ডাঙৰ এটা প্ৰশ্ন। আচলতে এই দুৰ্গন্ধ মেইনটেইন কৰিবলগীয়া হ'লে কিছুমান মেডিচিন আছে, স্প্ৰেয়াৰ মেচিন আছে। স্প্ৰে মেচিনটো মেডিচিন মাৰিব লাগিব, পটাছ হওক, ব্লিচিং হওক, এইবিলাক মাৰি তেনেকৈ এই দুৰ্গন্ধবোৰ শেষ কৰিব লাগিব। এতিয়া মই অকণমান ফাৰ্মৰ মালিকৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনালোকে নতুনকৈ এখন ফাৰ্ম খুলিব বিচাৰিছে, এইখিনি কথা আপোনালোকে জনা খুবেই প্ৰয়োজন। মই বাৰু এতিয়া বৰ্তমান মালিকৰ লগত অকণমান কথা পাতিম। এগৰাকী হৈছে ফাৰ্মৰ মালিক। আচলতে প্ৰথমতে এখন ফাৰ্মে আৰম্ভ কৰিছিলে, কেনেকৈ আৰম্ভ কৰিছিলে অকণমান বুজাই ক'ব, কওকচোন আপোনালোকে। ফাৰ্মখন বহুত কষ্টৰ মাজত আমি কৰিছিলোঁ। আমাৰ হাতত টকা পইচা নাছিলে। আমি 10 টকীয়া সুদলৈ পইচা লৈ প্ৰায় 2 লাখমান টকা আমি ঋণ ল'লোঁ। ঋণ লৈ পেলাই আমি ফাৰ্মখন প্ৰথম 2000 কেপাচিটি আমি খুলিলোঁ। খুলি তাৰপিছত কোম্পেনীৰ লগত যোগাযোগ কৰিলোঁ। কোম্পেনীয়ে চাই চিন্তি আমাক পোৱালি দিলে। দিয়াৰ পিছত তেতিয়া আমি প্ৰথম এটা বেচ মানে আৰম্ভণিৰ পৰা আমি পোৱালীক বহুতখিনি যত্ন ল'ব, যিখিনি কৰিব লগাখিনি আমি কৰি দিওঁ। যত্নখিনি বহুত যত্ন ল'ব লাগে। সৰুতে আমি হিট দিব লাগে, যেনে ঠাণ্ডা দিন যেতিয়া পৰিব, চব পিনে এয়া পাৰ্টিশ্যন লগাব লাগিব। পাৰ্টিশ্যনবিলাক দি কৰি লৈ পেলাই তাৰ মাজত জুই ধৰি বা নহ'লে হিপিং বৰ্ড লৈ পেলাই আমি মানে তাত চিলিণ্ডাৰ ব্যৱহাৰ কৰি ঠাণ্ডা নিয়ন্ত্ৰণটো আমি কৰিব লাগে। সেইখিনি গৰম দিনত বাৰু ইমান আমিখিনি কৰিব লগা নহয়, কিন্তু ঠাণ্ডা দিনকেইটা যথেষ্ট কষ্ট আছে, বহুত কষ্ট আছে। তাৰপৰা এনেকৈয়ে কৰি ইটো বেষ্টৰ পিছত সিটো বেষ্টৰ পিছত আমি কিবা এটা লাভাৱান ওপৰলৈ আহি
যিখিনি আমি মানে কোনোবা মহাজনৰ পৰা সুদলৈ পইচা লৈছিলোঁ আমি সেইখিনিও মাৰিলোঁ মাৰি কৰি আমি তেতিয়া লাষ্টত আমি আকৌ এখন ফাৰ্মৰ কথা চিন্তা কৰিলোঁ যে এইখনতে এনেকৈ কৰি থাকিলে নহ'ব আমি আকৌ এখন ফাৰ্ম ডাঙৰকৈ বহলকৈ মানে চিন্তা কৰিছে হয়তো এতিয়া আমি যদি প্ৰতিবেষ্টত 60,000 80,000 পাইছোঁ তেতিয়া হয়তো আমি 1 লাখ টকাও 2খন মিলাই পাব পাৰোঁ সক্ষম হৈছোঁ সেইখিনি আমি তেতিয়া আকৌ লাহে লাহে আমি বেক ছাইডত আমি আকৌ এখন ফাৰ্ম মানে 1500 কেপাচিটি চেষ্টাটো চলাই আছোঁ প্ৰথম যেতিয়া ফাৰ্মত আৰম্ভ কৰিছিলে তেতিয়া কিমানমান টকা খৰচ হৈছিলে এতিয়া 2 লাখ টকা গৈছে 2 লাখ টকা গৈছে এতিয়া এই ধুনীয়াকৈ সুন্দৰকৈ এনে চিনা বনাইছিলে বেলেগকৈ বনাইছিলে এনেকৈয়ে বনাইছিলোঁ ওপৰত কি দিছিলে ওপৰত তেতিয়াও খেৰে আছিলে আচলতে খেৰ দিয়াৰ কাৰণে 2 টকামান বেছি খৰচ হৈছিলে কিন্তু আপোনালোকে যদি টিপাল দিব বিচাৰে বা চাইড আছে কিবা নেট দিব বিচাৰে অকণ কম খৰচতে হয় যদি সেইটো বেছি অকণমান খৰচটো বেছি হয় তাৰপাছত এতিয়া বৰ্তমানটো ভালে চলি আছে ফাৰ্মখন আৰু যেতিয়া মাজে মাজে মেৰামতি অলপ কৰিব লাগে চালবিলাক উলুখি যায় বৰষুণ হ'লে বাৰিষা হ'লে যেতিয়া ব্ৰইলাৰ জলৰ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত তাত দুৰ্গন্ধ হয় এই দুৰ্গন্ধটো আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰে এইটোত আমি দুৰ্গন্ধ কৰিবলৈ হ'লে আমাক মেডিচিন প্ৰয়োজন হয় মেডিচিনবিলাক আমি স্প্ৰে কৰোঁ আৰু এটা আছে মানে এইটো ঔষধৰ নামটো কিবা এটা আছিলে নামটো পাহৰিছোঁ এইবিলাক মেডিচিনবিলাক আকৌ যিবিলাক ব্ৰইলাৰ আমি কৰিছে আমি পুখুৰীত দিওঁ পুখুৰী আমাৰ ফিচাৰী আছে মাছে খাই দিয়ে মাছটোও সিপিনে আমাৰ মাছটোও ডাঙৰ তাতো কিবা এটা পোৱা যায় এনেকৈয়ে মানে আমি ব্ৰইলাৰ পালন কৰি আছোঁ বৰ্তমান এতিয়ালৈকে আমি লাভালাভটো ভালেই পাই ঠিক আছে আপোনালোকে শুনিলে আচলতে এখন ফাৰ্ম কেনেকৈ কিমান কষ্টত আৰম্ভ কৰিবলগীয়া হয় আৰু তাৰপৰা কি লাভালাভ হয় আচলতে কষ্ট কৰিলে ফল পোৱা যায় আপোনালোকে যদি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আৰম্ভ কৰিব পাৰে কিন্তু অকণমান কষ্ট কৰিব লাগিব হাতত কেইটকামান প্ৰয়োজন হ'ব তাৰপাছত আপোনালোকে এখন সুন্দৰ ফাৰ্ম আৰম্ভ কৰিব পাৰে আৰু সুন্দৰকৈ এটা পৰিয়াল পোহপাল দিব পাৰে আচলতে এনেধৰণে এটা কাম কৰিও আমি কিছুমান নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ কিন্তু আমি সেইবিলাক কৰিব কাৰণে আগবাঢ়ি নাহোঁ কিন্তু এতিয়া বৰ্তমান কিছুমান যুৱক যুৱতী বা কিছুমান মানুহে এনেধৰণৰ কাম হাতত ল'বলৈ আগবাঢ়ি আহিছে সেইটো কাৰণে খুব ভাল লাগিছে আচলতে এনেধৰণৰ এটা কাম কৰি এটা সৰু পৰিয়াল পোহপাল দিব পাৰে বা নিজৰ দৰিদ্ৰতা দূৰ কৰিব পাৰে সেয়ে আপোনালোকে চাকৰিৰ পিছত লাগি নাথাকি বা চাকৰি কৰক বা চাকৰিৰ পিছত ঘূৰক তাৰ বাদেও এনেধৰণৰ এটা সৰু সুৰা কাম কৰি আপোনালোকে জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰক মই আচলতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা অকণমান বুজাবৰ কাৰণে চেষ্টা কৰিলোঁ যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ধন্যবাদ আজিলৈ বাই বাই